হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আজি মই উপস্থিত হৈছোঁ ছয়গাঁও মাকালিপাৰা আৰু প্ৰথমটো ভিডিঅ'ৰ দৰে আজিও আপোনালোকক এখন এনেকুৱা বাস্তৱ ছবি দেখুৱাম, যিখন বাস্তৱ ছবি হয়তো দেখি আপোনালোকৰ হৃদয় উচুপি উঠিব পাৰে। আৰু আজি এহাল ককা আইতাৰ জীৱন কাহিনী আপোনালোকক দেখুৱাম। আজি আহকচোন আমি অলপ আগুৱাই যাওঁ। ককা আইতা আছেনে? নমস্কাৰ। মানে বৰষুণৰ দি আছে, মানে ওপৰত মই উঠোনে? ককা ক'ত গ'ল? ককা আহকচোন। এবাৰ আপোনালোক ভাবিলোঁ খবৰ লওঁ এবাৰ। মানে কি আপোনালোকে মানে কি ছয়গাঁৱত দেখা পাই থাকোঁ আপোনালোকক। ঠেলা এখন লৈ গৈ আপোনালোকে এনে কষ্ট কৰি থাকে দুজনে। আহকচোন বাহিৰত আহক অলপ। বহিব লাগিছিলে অলপ। আজি আপোনালোক মানে কথা পাতিলে অলপ সুখ দুখৰ আপোনালোকৰ মানে কি এনেকৈ অলপ কথা পাতিম। এতিয়া মোক আপোনালোকৰ আপোন বুলিয়ে ধৰি লওক, ঠিক আছে? ইয়াতে বহি লওঁ অলপ, মাটিতে বহি লওঁ অলপ। ইয়াতে বহিলোঁ আপোনাৰ লগতে। সঁচাই এই দুজন আমাৰ ককা আইতা ছয়গাঁৱৰে, ছয়গাঁও মাকেলি ছয়গাঁও মাকেলিৰ। আৰু মই আইতা বা ককাক দেখি থাকোঁ ছয়গাঁৱত। দুজনে ঠেলা এখন লৈ গৈ দিন হাজিৰা কৰে। হয়তো আপোনালোকে ঠেলাখন মানে কেতিয়াৰ পৰা চলোৱা ষ্টাৰ্ট কৰিছিলে? হয় নেকি? আচ্ছা আচ্ছা আচ্ছা। হিতেশ্বৰ শইকীয়া দিনৰ পৰাই? আচ্ছা 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 আচ্ছা। তেতিয়াৰ পৰা আপোনাৰ ঠেলা চলাইছিলে? আচ্ছা। এতিয়া আপুনি জীৱনটোতো বহুত আপোনালোক কষ্ট পাইছে, মই দেখা পাই গম পালোঁ। এতিয়া এইটো ঘৰতে থাকে আপোনালোকে? ইয়াতে ল'ৰা মৰিছে নেকি আপোনাৰ? আচ্ছা আচ্ছা। ৰাইজে বান্ধি দিছিলে। অতি ভাল লগা এটা কথা গম পালোঁ। এনেকুৱা দৃশ্য দেখি ৰাইজে এটা সক্ষম মতে ঘৰ এটা বান্ধি দিছিলে। তথাপিও মানে কি আইতা এতিয়া আপোনালোকে এতিয়া উপাৰ্জন কি এতিয়া কেনেকৈ খায়? ৰাইজৰ লগত। আচ্ছা 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 আচ্ছা। আৰু চাহ তাহও খুৱাই ন? হয় কৰি আছে। হয়, এনেকুৱা মানুহ আমি। আইতা ককা মানে কি দুখ কিন্তু সকলোৰে আছে, সকলোৱে কান্দে, তাৰ মাজতো হাঁহিব লাগিব। হয় 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 হয়। আচলতে ককা আইতা যদিও এনেকুৱা দুখত থাকে, কিন্তু তেখেতসকলে হাঁহিব বিচাৰে। বহুত মানে কি জানা বুজা বহুত লোক হয়, কিন্তু সমস্যাই তেওঁলোকক মানে কন্দুৱাবলৈ বাধ্য কৰিছে। মানে তেওঁলোকে হাঁহিব বিচাৰে, কিন্তু সমস্যাৰ কাৰণে তেওঁলোক সেই হাঁহি কেতিয়াবাই হেৰাই পেলাইছে। আৰু ককা আইতা আমি আপোনালোকৰ দুখ কষ্টখিনি গম পালোঁ, কিন্তু অলপ হ'লেও আজি আমি হাঁহিম, অকণমান ফূৰ্তি কৰিম, হ'ব? এটা মোৰ আপোনালোকক এটা ডাঙৰ অনুৰোধ থাকিল যে আপোনালোকে অকণমান নাচি দিয়ক। মানে তেতিয়া আমি লগত মোৰ মানে কি ভিডিঅ' চাই আছে সকলোৱে, অকণমান নাচি দিয়ক, তেতিয়া মোৰো মনটো ভাল লাগিব আৰু গোটেইখিনি সমগ্ৰ অসম ৰাইজৰ মনটো ভাল লাগিব। হ'ব নালাগে, ইয়াতে আপোনালোকে অকণমান দূৰতে নাচি দিয়ক, যে আপোনালোকৰ প্ৰেম যাতে অমৰ হৈ থাকে। মানে সেইকাৰণে অকণমান দূৰতে নাচি দিয়ক, তেতিয়া আমাৰ ৰাইজেও ভাল পাব। বেছি নহয়, মানে কি অলপমান। আজি আমি ককা আইতাৰ বহুতখিনি দুখ কান্দোন এইবিলাক দেখা পালোঁ, কিন্তু শেষত ককা আইতাক অলপ সময়ৰ কাৰণে হ'লেও সুখ দিব চেষ্টা কৰিম। ককা আইতা আপোনালোকে অলপমান নাচি দিব দেই, মানে তেতিয়া ভাল লাগিব। যিহেতুকে লকডাউন
সেইকাৰণে কিন্তু বেছি সময় নালাগে মানে অলপ সময় আপোনালোকে ধুনীয়াকৈ যাতে ৰাইজে দেখা পায় আপোনালোকৰ ভালপোৱা প্ৰেম আজিও যে জীয়াই আছে সেইটো আপোনালোকে দেখাই দিব লাগিব মই অকণমান লাগিলে মই গান গাই দিছোঁ আপোনালোকে ধুনীয়াকৈ নাচি দিব দেই ঠিক আছে পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যাওঁ ঠিক বঢ়িয়া হৈছে মানে ভাল লাগিছে সঁচাই এনেকুৱা আমি মানুহক হহুৱাব লাগিব হহুৱাবলৈ চেষ্টা কৰিব লাগিব আৰু শেষত মই ককা আইতাৰ সহায়ৰ কাৰণে মই সমগ্ৰ ৰাইজক এটা মানে অনুৰোধ বিচাৰিছোঁ ৰাইজৰ পৰা ককা আপোনালোকৰ বেংকৰ একাউণ্ট কিবা আছেনে হয় মই মোৰ ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনত ককা আইতাৰ যিটো বেংকৰ একাউণ্ট সেইটো মই তাতে এড কৰি দিম আপোনালোকে যদি সহায় কৰিব বিচাৰে ককা আইতাক যদি ককা আইতাৰ মুখত হাঁহি বিৰিঙাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ককা আইতাৰ মোৰ লিংকত গৈ পেলাই ডেছক্ৰিপশ্যনত গৈ পেলাই তাত আপুনি সহায় কৰিব পাৰে আৰু আপোনালোক মানে এইখিনি কৈ মই এৰিছোঁ সুখত থাকক হাঁহি থাকক আৰু কিবা সহায় লাগিলে আপুনি জনাই দিব আৰু ঠিক আছে ময়ো আপোনালোকৰ দৰে দুখীয়া মানে কি মোৰো ইমান টকা পইচা নাই তথাপিও মই সমাজৰ যিখিনি অকণমান বেছি দৰিদ্ৰ সেনেকুৱা মানুহ আছে যিখিনি হাঁহিব মানে কি চেষ্টা কৰে কিন্তু হাঁহিব পৰা নাই বহু সমস্যাৰ কাৰণে মই সিহঁতৰ লগত আছোঁ তথাপিও মই আপোনালোকক কিবা এটা দি যাওঁ কিবা খাব আপোনালোকে মোৰো ইমান সক্ষম নাই যদিও আপোনালোকক এনে কিবা এটা দি যাওঁ আপোনালোকে কিবা এটা মানে মৰমৰে গ্ৰহণ কৰিব দেই আপোনালোকৰ পুত্ৰ হিচাপে লৈ ল'ব মোক ঠিক আছে হয় ঠিক আছে গতিকে ধন্যবাদ দিলোঁ সকলোকে নমস্কাৰ আৰু শেষত মই কথা এটা ক'ম প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব পাৰিলে শ্বেয়াৰ কৰিব এনেকুৱা মানুহ আমি সহায় কৰিব লাগিব আগুৱাই লৈ যাব লাগিব তেখেতসকলক সহাব লাগিব খান্তনৰ পৰা আমি উদ্ধাৰ কৰিব লাগিব আমি সকলোৱে আগবাঢ়ি আহিব লাগিব এনেকুৱা মানুহক সহায় কৰিবলৈ ধন্যবাদ থেংক ইউ আইতা ককা আহিছোঁ আপোনাৰ বেয়া নাপাব ভালকৈ থাকক একদম হাঁহিব নাপাহৰিব কিন্তু মই কিন্তু আহি থাকিম হাঁহিব দেই হাঁহি থাকিম হয় এটা কথা মই পাহৰি গ'লোঁ মানে মই যেতিয়া ভিডিঅ'টো কৰিলোঁ তেতিয়া ককা আইতা একেলগে আছে যিটোকে লকডাউন COVID-19 এটা এনেকুৱা সমস্যা তথাপিও সিহঁতৰ প্ৰেম ভালপোৱা সিহঁতে এজনৰ পৰা এজনে কেতিয়াও মানে কি ডিফাৰেঞ্চ কেতিয়াও নহয় দুজন একেলগে থাকে সদায় তেখেতসকলে এজনে এজনক প্ৰতিশ্ৰুতি দিছে আমি মৰতে একেলগে থাকিম আৰু নমৰালৈকে আমি একেলগে থাকিম যে সেইকাৰণে আজিও দুয়োটাই মানে কি একেলগে থাকিলে তেখেতসকলৰ ডিষ্টেঞ্চটো মেইনটেইন কৰিব অকণমান টান পাইছে সিহঁতে মানে কাৰণ তেখেত মানে এজনৰ পৰা এজন কেতিয়াও হেৰাই যাব নিদিয়ে হাতত ধৰি থাকে মানে এইটো প্ৰেম দেখি মোৰ বেছি ভাল লাগিছে মোৰ লকডাউনতকৈ COVID-19তকৈ মোৰ এইটো বেছি ভাল লাগিছে প্ৰেমটো দেখি যে এনেকুৱা প্ৰেম থাকক মানে কি এইবিলাক প্ৰেম মানে অমৰ হৈ থাকক তেতিয়া ভাল লাগে আৰু মই শেষত আকৌ এবাৰ কওঁ যে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব থেংক ইউ so very much